প্রভু কৃষ্ণ বিষ্ণু আর পারতু লানা অতি কইক বিশ্বাস নকৰে অহাস্যৰ কথা ক'লে কি অপ্ৰতিভা খুলি শেষ কৰিলা মন্ত্ৰীগণক মাতি বহা নিজৰ স্থান হেৰা মন্ত্ৰীগণ বহা নিজৰ স্থান খুনা মন্ত্ৰীগণ কি শুনিছো জানা সত্যতেতাৰ দাপৰ কলি এই চাৰি যুগৰ ভিতৰত অহকলিৰ কালে সাংঘাতিক অহকলিৰ কালে সাংঘাতিক কলিৰ যুগত
কি হব আপোনাৰ মন্ত্ৰী হাস্যৰ বচন এইটো হাস্যৰ বচন এইটো ধৰ্মৰ খুঁটিডাল কিন্তু মুঠেই নাথাকিব সঁচা কথা মিছা হব কলিৰ যুগত নিৰ্দোষীয়ে শাস্তি পাব তোমাৰ যদি ধন হৈছে কাষৰ জনৰ না হিংসা কৰিব তোমাৰ হিংসা কৰিব তোমাৰ মন্ত্ৰীসকল কাৰোবাৰ ঘৰত যদি পুত্ৰ সন্তান আছে নহয় সি ডাঙৰ হলে কি হব জানা পুত্ৰই বিয়া কৰাই লৈ দুদিন পিতৃৰ লগত বেলেগ হব পিতৃৰ লগত বেলেগ হব মন্ত্ৰীসকল কিবা বুজি পালানে মই এতিয়া তোমালোকৰ কলিৰ যুগৰ কিছুমান বোৱাৰীৰ বিষয়ে কৈ যাম আৰু তোমালোকে মাত্ৰ শুনি থাকিবা আৰু আইসকল আপোনালোকে কিন্তু মোক বেয়া নাপাব কাৰণ এই কথাষাৰ মই কোৱা নাই এই কথাষাৰ শাস্ত্ৰই কৈছে ভাই শহুৰক নামানে প্ৰধান কৰ্তব্য আজি ইমান ঠাণ্ডা ইমান ঠাণ্ডা কোনোবাই গা ধুব পাৰেনে কোনোবা আছে নেকি এই কাপোৰখন ভিজাই দিলে হয় যাব গা নোধোৱাকৈ ৰন্ধন খালে যাব মন্ত্ৰীসকল কিবা বুজি পালানে মই এতিয়া তোমালোকক কলিৰ যুগৰ কিছুমান ছোৱালীৰ বিষয়ে কৈ যাম আৰু তোমালোকে মাত্ৰ শুনি থাকিবা আয়তত্ৰ গালাতৰ
চুলির চাপা কিনু চুটি চুটি কাপোৰ পিন্ধিব ল'ৰা নে ছোৱালী কৰিবই নোৱাৰি ফুৰিব বিদ্যালয়ত নাযায় দেখা লৰাৰ লগত গোটেই দিনটো ফুৰিব ঘূৰি মন্ত্ৰীসকল কুমাৰ পাৰাৰ শিৱ মন্দিৰত দুইবাৰটি নাম মাতিছে আৰু মা সেই দুয়োটা দলৰে গোটেইখিনি দায়িত্ব মোকে দিছে গতিকে মা মোৰ আহোঁতে অলপ দেৰি হ'ব তুমি চিন্তা কৰি লাগিব নালাগে আৰু ইমান ঠাণ্ডাত মোলৈ ৰৈ থাকিব নালাগে খাই লৈ কৈ থাকিবা ঐ ভুৱন পিতৃ মাতৃ কুৰ্ক বনাই ঐ ভুৱন হাত আৰু কি কৰিব জানে আজি যিহেতু ঘৰত মাক মিছা কথা কৈ থৈছো আজি আমাৰ মাক কোনে পায় আইঠা আৰু আজিকালি যিকোনো অনুষ্ঠানতে এইবিলাক চলে গতিকে দেৰি কৰি থাকি লাভ নাই আইঠা এইটো চাইডে মস্ত খেলা এখন চলি আছে বোলে এই বল এক খেলা হলে কি নহলে গোটেই পকেট খালি কিবাকে 100 টকা এটা বাকী আছে এই 100 টকা দিলে গৰম উঠাব লাগিব আইঠা এইটো চাইডে আমাৰ দোকানো আছে দেৰি কৰি থাকি লাভ নাই বতাওতো কলো নে কি কম খানা হয় আইঠা আৰু কি কৰিব জানে ৰাস্তাৰে ভাল ছোৱালী যাব নোৱাৰিব
দেখি আগতি ধৰি তাই